আজি শাওনৰ অমাৱস্যা, গতিকে আজি পিতৃপুৰুষসকলৰ এই অমাৱস্যাত আপোনালোকে কি কৰিব জানেনে? নিজৰ চাউথ আৰু ৱেষ্টত এগছি বন্তি জ্বলাই পিতৃপুৰুষসকলক স্মৰণ কৰিব। ক'ৰবাত দুখ লাগি আছে নেকি আপোনালোকৰ, বা কিবা আশা আছে নেকি, তেনেকুৱা ধৰণৰ কথা থাকে। গতিকে এগছি বন্তি চাউথ আৰু ৱেষ্টত লগাই স্মৰণ কৰিব তেখেতসকলক, পিতৃপুৰুষসকলক। আৰু দুগছি বন্তি নিজৰ মুখ্য দুৱাৰত জ্বলাব, নিজৰ দুজন ইষ্ট দেৱতাক স্মৰণ কৰি। এইখিনিতে ক'ব খুজিছোঁ যে আজি অন্ততঃ এইখিনি সময়ত ক'লা আৰু নীলা কাপোৰ নিপিন্ধিব। লগতে মোৰ এই ভিডিঅ'টি আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ ইউটিউব চেনেল ডিভাইন লাভ হিলাৰ ৰুমি, এই ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। মোৰ এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। ব'লকচোন যাওঁ, ময়ো আজি কেনেকৈনো কি কৰিছোঁ দেখুৱাই দিওঁ। মই আপোনালোকক দেখাই দিছোঁ, দক্ষিণ ফালে পিতৃপুৰুষসকলক স্মৰণ কৰি এগছি বন্তি জ্বলাইছোঁ। আৰু এইগছি বন্তি পিতৃপুৰুষসকলৰ ওচৰত এটাই ক্ষমা বিচাৰিছোঁ, যদি কিবা ভুল কৰিছোঁ যাতে পিতৃপুৰুষসকলে আহি মোক ক্ষমা কৰি থৈ যায়, মোৰ ঘৰখনক ক্ষমা কৰি থৈ যায় সকলোকে, আৰু আমাক যাতে ব্লেছ কৰে, সেই ইণ্টেনশ্যন দি এই বন্তি গছি আজি জ্বলাইছোঁ। আপোনালোকেও এনেকৈ বন্তি এগছি দক্ষিণ আৰু পশ্চিমৰ কোণত আপোনালোকে লগাই এনেকৈ পিতৃপুৰুষসকলক স্মৰণ কৰিব। মই আপোনালোকক কৈছোঁৱেই যে দৰ্জাৰ সন্মুখত দুগছি চাকি জ্বলাব লাগে। এয়া দেখিছে নহয়, মই এগছ এই গছি আৰু এগছ এই গছি, গতিকে মই এনেকৈ দুগছি চাকি মোৰ দৰ্জাৰ সন্মুখত মই লগাইছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। আৰু তেনেকৈ ধূনা ধূপেৰে ঘৰখন আজি আচলতে পিতৃপুৰুষসকলক এনেকৈ স্মৰণ কৰিব লাগে। এয়া দুগছি বন্তিৰে মই ঘৰখনৰ সন্মুখ ভাগতে মই জ্বলাই মোৰ দুজনা আমাৰ দেৱতাক স্মৰণ কৰিছোঁ। গতিকে দেখুৱাই দিছোঁ, এয়া বৰাহী মা আৰু এয়া আমাৰ কামাখ্যা মা, এনেকৈ আচলতে স্মৰণ কৰিব লাগে। আৰু তেতিয়াহ'লে আজি এই দিনটোত পিতৃপুৰুষসকলে আমাক ব্লেছ কৰি থৈ যায়, আমাক সকলোকে, ঘৰখনৰ সকলোকে আচলতে আশীৰ্বাদ দি থৈ যায়। সকলোৱে এনেকৈ কৰি চাবচোন, সকলোৱে ভাল ভাল ফল লাভ কৰিব পাৰিব। ধন্যবাদ।